আপোনালোক সকলোকে জ্যোতি বৰুৱা ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই বহুত দিনৰ মূৰত এটা ভিডিঅ' দিবলৈ ওলাইছোঁ। বহুত দেৰি হ'ল মোৰ ভিডিঅ' দিয়া। কিছুমান অসুবিধাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি এটা মই ভিডিঅ' দিবলৈ লৈছোঁ। ভিডিঅ'টো হৈছে গ্ৰাফৰ পৰা হিৰকত কেনেকৈ ফুল উঠাই গামোচাত বব পাৰি, তাৰে এটা সৰু ভিডিঅ' আপোনালোকৰ আগত দেখুৱাবলৈ লৈছোঁ। তেন্তে আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ হীৰক বনোৱা ডনবিলাক নেচা হিচাপে বজাৰত কিনিবলৈ পায়। আমি নেচাটো কিনি আনি চেৰেকীত ভৰাই ববিনত যঁতৰত পকাই ল'ম। তাৰপিছত বাঁহৰ লাঠি দুডালত সৰু লাঠি দুডালত দুটা চুঙা ভৰাই ল'ম। মোৰ বাঁহৰ লাঠি নাই কাৰণে এডাল ৰদেই লৈছোঁ আৰু দুডাল হাকুটাত এইদৰে ৰছী বান্ধি ল'ম। তাৰপিছত বাঁহডাল শালখনৰ দুই মূৰে দুটা গাঁঠি দি এনেদৰে বান্ধি ল'ম। বান্ধি লোৱাৰ পিছত চুঙাটোৰ ওপৰেৰে মই প্লাষ্টিক চুঙা লৈছোঁ, বাঁহৰ চুঙা ল'লেও হ'ব। চুঙাটোৰ ওপৰেৰে ডনখিনি আমি বান্ধি যাম। আমাৰ ফুলপাহত মুঠতে 25ডাল ডন লাগে। মোৰ 25ডালতকৈ কেইডালমান বেছি হৈছে, সেইকেইডাল ছাইডত বান্ধি থ'ম। তেনেদৰে বান্ধি লাষ্টত বডাল টান কৰি গাঁঠি দি ল'ব। তাৰপিছত সৰু বাঁহৰ মাৰি দুডাল এডাল তল এডাল ওপৰ কৰি ভৰাই যাব। লাঠিডাল এইটো মূৰৰ পৰা সিটো মূৰলৈ এডাল ভৰাই দিব। আকৌ আৰু এডাল সৰু লাঠি তলৰ বৰখিনি ওপৰলৈ ওপৰৰখিনি তললৈ কৰি আৰু এডাল লাঠি ভৰাই ল'ব। এতিয়া দুডাল লাঠি দুই মূৰে বান্ধি লৈ চুঙাটোত দুডাল মাৰি দুইফালে হ'ল। এতিয়া লাঠি দুডালত ৰছী দুডাল ভৰাই টানকৈ চুঙাটোত গাঁঠি দি ল'ব। তেতিয়া গোটেই ডনখিনি টান হৈ থাকিব। এইদৰে গাঁঠি দি ল'ব। এতিয়া মই হীৰক পাহ উঠাবলৈ বখিনি কাটি এডাল সৰু মাৰিত গাঁঠি দি ল'ম। ইয়াতো 25ডাল বান্ধিব লাগিব। এনেদৰে এডাল সৰু মাৰিত সূতাখিনি দুভাগ কৰি গাঁঠি দি ল'ব। ইয়াত মই দেখুৱাইছোঁ, এনেদৰে 25ডাল আপোনালোকে বান্ধি ল'ব। এতিয়া আমি এই লাঠিডাল ডাংমাৰিত বান্ধি ল'ম। ডাংমাৰিত বন্ধাৰ পিছত আমি ওপৰৰ এডাল আৰু পথালিকৈ বন্ধা এডাল এনেদৰে ভৰাই যাম। 25ডাল সম্পূৰ্ণ হোৱালৈকে আমি বান্ধি যাব লাগিব। এগৰাকীয়ে আপোনালোকে ভৰাই যাব আৰু এগৰাকীয়ে ধৰি যাব, নহ'লে ডনখিনি পিছল ওলাই যায়। ওলাই গ'লে খেলি মেলি হৈ যাব। এনেকৈ বান্ধি আমি একগোট কৰি ল'ম সূতাখিনি। একগোট কৰি আমি গাঁঠি এটা দি ল'ম। আপোনালোকে আকৌ এবাৰ হিচাপ কৰি ল'ব। কেতিয়াবা মাজত এডালৰ ঠাইত দুডালো সোমাই যায়। ভালদৰে হিচাপ কৰি ল'ব। লোৱাৰ পিছত ডনখিনি একগোট কৰি এটা গাঁঠি দি ল'ব। এনেকৈ গাঁঠি দি এডাল মাজত ৰছী ভৰাই ল'ব। ৰছীডাল ভৰাই আকৌ ওপৰৰ ডাংমাৰিত সমানকৈ গাঁঠি দি দিব।
আমাৰ এতিয়া খালী হিৰক পাহ বন্ধা হ'ল। এতিয়া আমি এনেচা সূতা কাটি ল'ম। কাটি পেলাই আমি পথালিকে বন্ধা ডনখিনি আৰু গামোচাৰ সূতাখিনিত একনি একনি কৰি আমি বান্ধি যাম। এয়া মই দেখুৱাইছোঁ, একনি একনি কৰি আমি গোটেই সূতাখিনি বান্ধি যাম। বন্ধাৰ পিছতহে আমি হিৰক পাহত ফুলপাহ উঠাব পাৰিম। এয়া মোৰ বন্ধা সম্পূৰ্ণ হৈছে। বন্ধা সম্পূৰ্ণ হোৱাৰ পিছত মই ফুলপাহ কেনেকৈ উঠাই আপোনালোকক দেখুৱাই দিম। এতিয়া হাকুটাকেইডালো ওপৰৰ ডাংমাৰিডালত দুডাল হাকুটা বান্ধি ল'ম। ডন পাহৰ দুই কাষে বান্ধি ল'ম হাকুটা দুডাল। এইটো কাষৰি উঠাম আৰু ইয়াৰ লগত মিলাই আমি এইটো ফুল উঠাম। সেইখিনিৰ পৰা সেইখিনিলৈকে উঠাম। দুকনি উঠি দুকনি নামি দুকনি, দুকনি নামি দুকনি, আকৌ দুকনি নামি নকনি, আকৌ দুকনি নামি দুকনি, আকৌ দুকনি নামি দুকনি হ'ল। এতিয়া সূতাখিনি ওপৰলৈ টানি হাকুটা দুডাল ভৰাই দিব আৰু যিখিনি সূতা ওপৰলৈ টানিছে সেই সূতাখিনিত এডাল ৰছী ভৰাই ৰছীডাল ওপৰলৈ টানি দিব। আকৌ তেতিয়া পিছৰ কাঠিটো আমি বাচিব পাৰিম। একনি উঠি দুকনি নামি দুকনি, দুকনি নামি দুকনি, তিনিকনি নামি নকনি, আকৌ তিনিকনি নামি দুকনি, দুকনি নামি একনি, পাঁচকনি নামি সাতকনি, আকৌ পাঁচকনি নামি দুকনি, কিমান পাঁচকনি নামি, পাঁচকনি নামি দুকনি, একনি নামি একনি, এই ফুলপাহে আমি এতিয়া ইয়াত উঠোৱা এই পাহে আমাৰ ফুল হ'ল, কাষৰি মানে এইটো। এতিয়া ইয়াৰ পিছত আমি ফুলপাহ উঠাম। এই ফুলটো এতিয়া আমি ইয়াৰ পৰা ইয়ালৈকে উঠাম, এইফালে উঠাম আৰু এইপিনে উঠাম, মানে এইখিনিৰ পৰা এইখিনিলৈকে উঠাম। ওপৰৰটো আমাৰ কাষৰি আৰু তলৰটো আমাৰ মেইন ফুল। মই এতিয়া তলৰ পৰা ওপৰলৈ টানি পেলাই ফুলটো মাৰি যাম। এডাল এডালকৈ টানি যাম আৰু চিৰি ভৰাই ফুলটো মাৰি যাম। আপোনালোকে সূতাডাল টানি তাত এই হাকুটাডাল ভৰাই ল'ব। ভৰাই লোৱাৰ পিছত সূতাখিনি এইদৰে চিৰিটো ভৰাই আঁচুখিনি মাৰি গ'লে আমাৰ ফুলপাহ উঠি যাব। গামোচাত আমি দুবাৰ মাৰোঁ।
আঁচু দুবাৰ বগা সূতা দুবাৰ লগত মই ৰুলেক্সো দিছোঁ আপোনালোকে দিবও পাৰে নিদিবও পাৰে আমি এতিয়া ওপৰৰ সূতাডাল টানি চিৰি ভৰাই আঁচুখিনি মাৰি যাম আঁচুখিনি আমি দুবাৰকৈ মাৰিম আৰু মই আঁচুখিনি দুডলীয়াকৈ লৈছোঁ বগা সূতাখিনি এডলীয়াকৈ মাৰিছোঁ এডলীয়াকৈ বগা সূতাখিনি ল'লে ফুলপাহ মিহি হয় কিছুমানে দুডলীয়াকৈও লয় আপোনালোকে যিদৰে ভাল দেখে সেইদৰে ল'ব পাৰিব এতিয়া গোটেই ফুলপাহ আমাৰ শেষ নোহোৱালৈকে আমি ওপৰলৈ টানি নিম এডাল এডাল কৰি আৰু চিৰি ভৰাই আমি আঁচুখিনি মাৰি যাম গোটেই ফুলপাহ শেষ নোহোৱালৈকে এনেদৰে আমি মাৰি যাব লাগিব কাষৰীটো শেষ হোৱাৰ পিছত আমি ফুলপাহ মাৰিব লাগিব ফুলপাহ মাৰোঁতে আপোনালোকে চাই ল'ব গ্ৰাফখনত প্ৰথম কোনটো কাঠি আছে তলৰ পৰা ওপৰলৈও হ'ব পাৰে নতুবা ওপৰৰ পৰা তললৈও নমাব লাগে তেতিয়া আমি ওপৰৰ পৰা তললৈ নমাই চিৰি ভৰাব লাগিব গতিকে আপোনালোকে প্ৰথমতে গ্ৰাফত চাই ল'ব তাৰপিছত আপোনালোকে সূতাখিনি তললৈ বা ওপৰলৈ টানি চিৰি ভৰাই ল'ব হিৰক বনোৱাটো ইয়াত মই ভালকৈ দেখুওৱা নাই মোৰ আগত ভিডিঅ' দিয়া আছে তাত ভালকৈ দেখুওৱা হৈছে আপোনালোকে চাই ল'ব পাৰিব হিৰক বনোৱা ভিডিঅ'টো আপোনালোকে মোৰ ডেছক্ৰিপশ্যন বা আই বটনত দিয়া আছে তাত আপোনালোকে ভালদৰে চাই ল'ব পাৰিব ফুলপাহ মই আপোনালোকক সম্পূৰ্ণকৈ দেখুওৱা নাই মাত্ৰ কেনেকৈ উঠাই সেয়াহে মই আপোনালোকক দেখুৱাই দিছোঁ হিৰকত ফুল উঠোৱা প্ৰচেছ এইটোৱেই আপোনালোকেও এইদৰে হিৰকত ফুল উঠাই চাবচোন নিশ্চয় পাৰিব বিশেষ কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব এই ভিডিঅ'টোৰ পৰা আপোনালোকে হিৰকত ফুল উঠাব পাৰিলেনে নাই কমেণ্ট কৰি মোক জনাবচোন মোৰ গামোচাখনৰ ফুলটো সম্পূৰ্ণ হৈছে মই গামোচাখনৰ দুইটা আগতেই ফুল বাচিছোঁ এতিয়া মই আপোনালোকক সম্পূৰ্ণ গামোচাখন দেখুৱাইছোঁ গ্ৰাফত মই যিটো ফুল দেখুৱাইছিলোঁ সেইটো ফুলেই মই গামোচাখনত দুইটা আগতে বাচিলোঁ আপোনালোকে কেনেকুৱা পায় মোক জনাবচোন আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ